माता की जय, भारत माता की जय, बीजेपी जिंदाबाद, बीजेपी जिंदाबाद, हिमंत बिश्व शर्मा जिंदाबाद, हिमंत बिश्व शर्मा जिंदाबाद, মাজবাটত বৰ্তমান বিজেপি দলটো যথেষ্ট আগুৱাই আছে আৰু কাৰ্যকৰ্তা বহুত কষ্ট কৰি আছে আৰু মই নিজেও মানে ফিল্ডত ঘূৰি আছোঁ, প্ৰতিটো বথত গৈ আছোঁ, প্ৰতিটো গাঁৱত গৈ আছোঁ আৰু মই ভাবোঁ এইবাৰ মাজবাটৰ পৰা যদি বিজেপি দলৰ টিকেট দিয়ে তেতিয়াহ'লে মাজবাট জয় হয়তো নিশ্চিত। তৃণমূল পৰ্যায়ৰ যিসকল নেতাকৰ্মী আছে তেওঁলোকৰ আশা কি দেখিছে আপুনি গ্ৰাছৰুট লেভেলত? তেওঁলোকৰ আশা এটাই যে বিজেপি দলৰ টিকেট দিব লাগে আৰু বিজেপি দলৰ টিকেট দিলে এইবাৰ কোনো ৰখাব নোৱাৰে, কাৰণ চৰণ বড়ো ইয়াৰ দুটা টাৰ্মছ কৰিলে, দুটা টাৰ্মছত তেখেতে যিখিনি কৰিছে তাত মানুহে সন্তুষ্টি লাভ কৰা নাই এতিয়ালৈকে। ইয়াত বিভিন্ন কাৰণ আছে, কাৰণ এতিয়া মই ইয়াতে এইটো কথা ক'লে অলপ অসুবিধা হ'ব, সেইকাৰণে মই মিডিয়াৰ ওচৰতো ক'ব বিচৰা নাই, কিন্তু তেখেতৰ যথেষ্ট প্ৰব্লেম আছে, যাৰ কাৰণে নেকি BPF দলৰ মানুহো মোক কণ্টেক্ট কৰি আছে মই কেণ্ডিডেট হিচাপে যে আপুনি যদি টিকেট পায় তে আপোনাৰ লগত আমি আছোঁ, আপোনাক আমি জয় কৰি নিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবোঁ। BPF NDAৰ অন্তৰ্ভুক্ত হৈ আছে, লগতে BPFৰ এগৰাকী পাৰিষদ বিধায়ক মন্ত্ৰী চৰণ বড়ো আছে, সমষ্টিটো NDA এলায়েন্স হিচাপে এৰি দিব পাৰে জানো? নাই, এইটোতো কেতিয়াও এৰি নিদিয়ে। তেখেতে দুই এখন মিটিঙত কৈছে যে বিজেপি টিকেট নিদিয়ে, প্ৰাৰ্থিত্ব নিদিয়ে, মানে এইটো কৈছে, কিন্তু তেখেত আমাৰ দলৰ কোনো মানে পৃষ্ঠও নহয় বা প্ৰেচিডেণ্টো নহয়, আমাৰ দলৰ কোনো তেখেত ব্যক্তি নহয়, কিন্তু তেখেতে এইটো কোৱাটো যুক্তি হোৱা নাই। আৰু মই ভাবোঁ তাৰমানে এইটো, কাৰণ আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও কোৱা নাই যে টিকেট নিদিওঁ বুলি এতিয়ালৈকে, আৰু আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া সভাপতি তেখেতেও কোৱা নাই টিকেট নিদিওঁ বুলি। আমাক কৈছে তোমালোকে লাগি থাকা, আমি সমষ্টিত লাগি আছোঁ, সমষ্টিবাসীয়ে ধুনীয়াকৈ কাম কাজ কৰি আছে। আজিও আমাৰ মন কী বাত আছিল, মন কী বাত অনুষ্ঠান ধুনীয়াকৈ সুন্দৰভাৱে হোৱা বুলি মই গম পাওঁ। ময়ো 2-3টা মন কী বাতত গৈছোঁ আৰু মন কী বাত ভাল হৈছে, আৰু মই ভাবোঁ যে এইবাৰ বিজেপি দলৰ টিকেটটো মাজবাটত দিব, সেইটো মই আশাবাদী। আপোনাৰ লগতে 8গৰাকীকৈ প্ৰাৰ্থিত্ব থাকিয়ে বোলে এইবাৰ সমষ্টিটোত টিকট আশা কৰিছে, গতিকে নিশ্চয় স্থিতি মজবুত আছে বাবে তেওঁলোকে এই আগবাঢ়িছে নেকি? স্থিতি মজবুত থকাৰ বাবেহে মানে কেণ্ডিডেট বাঢ়ে। প্ৰতি কিছুমান সমষ্টিটো 26টা 30টা 32টালৈ গৈছে, মানে যেতিয়াই কেণ্ডিডেট বেছি বাঢ়ে তেতিয়াই বুজা যায় যে সমষ্টিটোৰ মানে শক্তিশালী হৈ আছে, আৰু শক্তিশালী হোৱাৰ বাবে যেতিয়া সকলোৱে জানে যে বিজেপি দলৰ টিকেট দিলে জিকিব, সেইটো কাৰণে সকলোৱে বিচাৰিছে। মোৰ প্ৰশ্নটো হ'ল এইটোৱে যে যোৱাটো পৰিষদৰ নিৰ্বাচনত কিন্তু BPFৰ চৰণ বড়োক জিকাবৰ কাৰণে ৰৌতা সমষ্টিত মানে প্ৰাৰ্থিত্ব নিদিলে চমলা দৈমাৰীৰ লগতে বহুকেইগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতা, গতিকে এইবাৰো যদি একেই চৰণ বড়োক জিকাবৰ কাৰণে বিজেপিয়ে টিকট প্ৰক্ষেপ নকৰে তেনেহ'লে আপোনালোকৰ যিসকল তৃণমূল পৰ্যায়ৰ নেতাকৰ্মী আছে নিশ্চয় মন ভাঙি যাব। এইটোতো যোৱাবাৰ আমাৰ ৰাজ্যিক বিজেপিয়ে মই ভাবোঁ ডাঙৰ ভুল সিদ্ধান্ত লৈছিলে, যাৰ ভুল সিদ্ধান্তৰ কাৰণে আমি কাৰ্যকৰ্তাৰ ওচৰত বহুত কষ্ট অনুভৱ কৰিছোঁ, কাৰণ এইবাৰ মই ফিল্ডত ঘূৰি আছোঁ, তেওঁলোকে মানে বহুত অসন্তুষ্টি মানে ভাৱ কৰি আছে, আৰু তেওঁলোকে কৈ আছে যে এইবাৰ টিকেট দিব নে নাই, কিন্তু মইতো চিয়ৰ ক'ব নোৱাৰোঁ। কিন্তু মই মুখ্যমন্ত্ৰী মহোদয়ক 3বাৰমান লগ কৰিলোঁ, আমাৰ সভাপতি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকো লগ কৰিছোঁ, তেখেতসকলে কৈছে আমি টিকেট দিম, তো তোমালোকে লাগি থাকা, সেই হিচাপে লাগি আছোঁ আমি সকলোৱে। বিধানসভা নিৰ্বাচন আহি আছে আৰু মানে পদূলি মুখত বুলি ক'ব পাৰি, তো আমি ভাৰতীয় জনতা পাৰ্টীয়েও ওদালগুৰি জিলাৰ প্ৰতিটো স্তৰতেই সাংগঠনিক ক্ষেত্ৰত আমি মানে আমাৰ সংগঠন শক্তিশালী হৈ আছে, আৰু প্ৰাৰ্থী দিব লাগে, আৰু জয় মানে হোৱাৰ মানে প্ৰায় নিশ্চিত। আৰু আমাৰ দলৰ একেবাৰে বুথ পৰ্যায়ৰ পৰা তৃণমূল পৰ্যায়ৰ পৰা মণ্ডল আমাৰ জিলাৰ লেভেলৰ কাৰ্যকৰ্তাসকলে দিন ৰাতি একাকাৰ কৰি ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনটো শক্তিশালী কৰি আছে, আৰু এই সংগঠনৰ জৰিয়তে আমাৰ ৰাইজৰ মাজত সোমাই গৈছে, আৰু দল সংগঠন আৰু ৰাইজ ভোট দিবৰ কাৰণে একদম পূৰা সাজু হৈ আছে। আৰু এইবাৰ মাজবাট বিধানসভা, বিশেষকৈ মাজবাট বিধানসভা সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনৰ মানে ভেটি অধিক মজবুত, কাৰণ প্ৰতিটো স্তৰত আমাৰ কাৰ্যকৰ্তাসকলে কষ্ট কৰি আছে, কাম কৰি আছে, আৰু দলে যেতিয়া আমাৰ প্ৰাৰ্থী দিবই তেতিয়া আমাৰ বিপুল ভোটত আমাৰ জয়যুক্ত হৈ ওলাই যাব। কি কয় BPF এতিয়া NDAৰ অন্তৰ্ভুক্ত হৈ আছে, লগতে পাৰিষদ বিধায়ক মন্ত্ৰী চৰণ বড়ো সমষ্টিটো আপোনালোকে বিচাৰিছে, এৰি দিব জানো? এতিয়া চাওক, ৰাইজেতো পাৰিষদ হিচাপে চৰণ বড়োক বিচাৰিলে, তেওঁৰ পাৰিষদ হৈয়ে গ'ল, তো বিধায়ক হিচাপে মন্ত্ৰীও হ'ল, বিধায়ক হিচাপে নিশ্চয় ৰাইজে তাৰমানে এইবাৰ অলপ বেলেগ এজন নতুন মুখৰ মানে জনপ্ৰতিনিধিক তেওঁলোকে বিচাৰিছে, আৰু আমি যিহেতু দিন ৰাতি একাকাৰ কৰি আমাৰ কাৰ্যকৰ্তাসকল আমি নিজেই, আৰু আপোনালোকেও নিজেই ফিল্ডত সোমাই আছে, গতিকে গম পাইছে যে ফিল্ডৰ পৰা
সকলোৱে মানে নতুন মুখ এখন মানে বিচাৰিছে আৰু সকলোৱে কাৰণ আৰু ভাৰতীয় জনতা পাৰ্টীৰ যদি এগৰাকী যদি ইয়াতে জনপ্ৰতিনিধি হয় যিহেতু ইমান মানে দিনক দিনে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ৰাইজৰ কাৰণে কাম কৰি আছে, ৰাজ্যখনৰ কাৰণে কাম কৰি আছে আৰু আমাৰ সমাজৰ প্ৰতিটো স্তৰতে চৰকাৰৰ আঁচনিয়ে মানে ঢুকি পাইছে, কাম কৰিছে। তাৰ কাৰণে মানে ৰাইজ মানে ভোটাৰসকল মানে সকলোৱে তাৰমানে ৰেডি হৈ আছে, সাজু হৈ আছে। মোৰ প্ৰশ্নটো হ'ল যে যোৱাটো পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে টিকেট নিদিলে বা চৰণ বড়োক ৰোতা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰা হ'ল। তাৰ পাছতে এইবাৰো যদি বিধানসভা নিৰ্বাচনত বিজেপি দলে চৰণ বড়োৰ মুখলৈ চাই টিকট নিদিয়ে তেনেহ'লে দলৰ যিসকল তৃণমূল পৰ্যায়ৰ কৰ্মী আছে তেওঁলোকৰ নিশ্চয় মনোবল হ্ৰাস হোৱাটো নিশ্চিত। নাই, বিটিআৰ নিৰ্বাচনৰ মানে তেতিয়াৰ যি পৰিকল্পনা, যি প্লেন পলিচি সম্পূৰ্ণ বেলেগ আছিলে, কিন্তু 2026 বিধানসভা নিৰ্বাচনৰ প্লেন পলিচি কিন্তু সম্পূৰ্ণ ওলোটা, যাৰ কাৰণে নেকি মাজবাট বিধানসভা সমষ্টিত ইতিমধ্যে আমি গম পাইছোঁ যে আমাৰ ইয়াতে প্ৰাৰ্থী দিব বিজেপিয়ে, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াতে প্ৰাৰ্থী দিব, দিলীপ শইকীয়া ডাঙৰীয়া প্ৰাৰ্থী দিব আৰু আমিও প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই জয় কৰাই লৈ যাবৰ কাৰণে আমি পূৰা সম্পূৰ্ণ প্ৰস্তুত। আৰু ৰাইজ তাৰমানে আমাতকৈ, আমাৰ কাৰ্যকৰ্তাসকলতকৈ তাৰমানে বেছি মানে তেওঁলোকে তাৰমানে ইণ্টাৰেষ্টেড বিজেপিৰ চিহ্ন পদুম ফুলত ভোট দিবৰ কাৰণে। 8গৰাকীকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী ওলাইছে বুলি খবৰ পাইছোঁ। হয় 8গৰাকীটো এইটোতো মানে আমাৰ মুখত আহা, কিন্তু আপুনি যদি লিষ্টখন চাই, আমাৰ পেনেলখন যদি চাই, প্ৰায় 15 পৰা 16গৰাকী আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আমাৰ মাজবাট বিধানসভা সমষ্টিত আছে।